আছোঁ মোৰ ইউটিউব চেনেল নীল এণ্টি ব্লগছ। তো আপোনালোকেতো টাইটেল থাম্বনেইলটো নিশ্চয় গম পাইছে। তো আজি মানে ক'ত যাই আছোঁ, তো মানে মোৰ লগত আছে ধীৰাজ আৰু ঋতুল। আমি তিনিওটাই যাম। তো ক'ত যাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে গম পাব। তো মানে কি বহুত দিন মই ক'তো যোৱা নাই আৰু ব্লগো বহুত দিন মই দিয়া নাই। তো গতিকে সেইবাবে ভাবিছোঁ আজি যাওঁ এঠাইলৈ। তো ক'ত যাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে তেতিয়াহে গম পাব আপোনালোকে। তো বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমি যাওঁ না কি? তো চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে চাব। তো চাই কিনে আপোনালোকে কমেণ্ট কৰিব। তো চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে। গাইজ ধীৰাজক ৰখি আছে বাটত। তো বাটত যাই কিনে একেলগে সিহঁতৰ লগত যাই আছোঁ। তো চাই থাকক আৰু ভিডিঅ'টো। 1 hour later. কেটকুচি চৌক আহি পালোঁ। তো মোৰ লগত আছে ঋতুল আৰু পিছফালে আছে ধীৰাজ আছে। তাৰপিছত ধীৰাজৰ লগৰ কেইটামান আছে আৰু এইটো ঋতুল চা। তো একেলগে আমি যাই আছোঁ। তো বেছি নাই আৰু প্ৰায় কিমান টাইম লাগিব আৰু 3.5 কিলোমিটাৰ আছে আৰু 3.5 কিলোমিটাৰমান আছে কেটকুচিৰ পৰা। লক্ষী মন্দিৰৰ পৰা ভিতৰত সোমাই আহে তো লেফ্ট চাইডে। তো আমি এতিয়া যাই আছোঁ। তো যাই কিনে তাতে পূৰা ধুনীয়া নাজাৰা দেখুৱাম। তো তাতে গোটেইখিনি দৃশ্য আপোনালোকে পাই থাকিব। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তো চাই থাকক আৰু। তো গাইছ ইফালে এটা ৰাস্তা আছে আৰু আগৰ ফালে এটা ৰাস্তা আছে, ইফালে এটা ৰাস্তা আছে। তো এই মানুহজনে ক'লাক যে চিধা একদম যাব লাগিব। তো ধীৰাজ আহি আছে। তো ক'তে ধীৰাজ কৈ। তো আপোনালোকে চাই থাকক পূৰা একদম চিধা যাই আছোঁ। তো চাই থাকক আৰু তিনিখন দলং পাৰ হৈ কিনে ঠিক আছে। তো আমি তিনিখন দলং পাৰ হৈ কিনে আমি পাটবাৰী চৌক আমি পাই যাম। তো আপোনালোকে চাই থাকক আৰু। গাইজ আমি যিহেতু পাটবাউসী সত্ৰ চিন নাপাব, সেইকাৰণে ধীৰাজে এটা গাইড লৈ লৈছে। তো চাওক এটা পিছফালে এটা আছে আৰু মানুহ। তো এইটো আমাৰ একদম সত্ৰত লৈ যাব। তো চাই থাকক আৰু ভিডিঅ'টো। গাইজ আমি পাটবাউসী সত্ৰত যাই থাকোঁতে আমি ৰাস্তাতে আমি লগ পালোঁ কেৰপাদা বৰলাকাই, মানে ভাল অভিনয় কৰে। তো কেৰপাদা। তো নমস্কাৰ কেৰপাদা। মানে আপুনি মোৰ চেনেলটোৰ বিষয়ে অলপ কিবা কৈ দিয়ক। মানে মোৰ চেনেলটোৰ নাম হ'ল নীল এণ্টি ব্লগছ। নীল এণ্টি ব্লগছৰ সমূহ দৰ্শকক মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। থেংক ইউ। আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকে এই চেনেলটোক আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াওক। সকলোৱে চাওক, তেওঁলোকে কৰা কাম কাজবোৰ আপোনালোকে উপভোগ কৰক। আৰু যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰক। থেংক ইউ। তো আপোনাৰ খবৰ ভাল? ভাল ঠিক আছে দিয়ক। এইখন দামোদৰ দেৱৰ সত্ৰ। তো আহিম আৰু কেতিয়াবা মাজত। এতিয়া পূৰা সোমালোঁ তো পাটবাউসী সত্ৰত। তো এতিয়া আপোনালোকে চাই থাকক। তো আৰু ইয়াৰ পৰা কিমানমান টাইম আছে? আমি যাই থাকিম আৰু যিমানখিনি পাৰোঁ যাই থাকিম আৰু এইখানে এই পাইছোঁ হয় নে নহয়? হয়ে দিয়ক। টেনশ্যন নল'ব বা এই ভিতৰত যাই কিনে একদম আৰু আপোনালোকক ডিচিছ নাজাৰা দিব। নাজাৰা দিব আপোনালোকক। তো চাই থাকক আৰু কিনো আৰু মইতো প্ৰত্যেকবাৰ কৈয়ে আছোঁ চাই থাকক বুলি। তো চাই থাকোৱে না। ভিডিঅ'টো যদি ভাল লাগছে তো চাই থাকোঁ আৰু যদি ভিডিঅ'টো ভাল লাগছে এটা লাইক কৰি দিব। আহি পালোঁ। তো পাটবাউসী সত্ৰৰ ভিতৰত এতিয়া আমি প্ৰৱেশ কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ভিডিঅ'ৰ মানে কি ভিতৰৰ আমি পৰিৱেশটো দেখুৱাম। তো আপোনালোকে চাই থাকক। তো এতিয়া মানে কি আমি ভিতৰত আহিলোঁ। তো ভিতৰৰ পৰিৱেশটো আপোনালোকক গোটেইখিনি দেখুৱাম। তো মানে ধুনীয়া একদম পৰিৱেশটো একদম ধুনীয়া। তো মজা লাগিছে পৰিৱেশটো। তো আহি কিনে আৰু আপোনালোকে আহিব। তো পাটবাউসী সত্ৰ। তো আপোনালোকে যোনে চিনি নাপায় তো আপোনালোকে গুগল মেপত তো আহিব। তো তাত আপোনালোকে চাই কিনে আপোনালোকে আহিব পাৰিব। তো এতিয়া পৰিৱেশটো একদম ধুনীয়া পৰিৱেশ। তো আপোনালোকে চাই থাকক আৰু গোটেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ। ভিতৰত যাই পিনে আপোনালোকক দেখুৱাই আছোঁ আৰু গোটেইখিনি একমূৰৰ পৰা গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। তো চাই থাকক আৰু।
ফাইনেলি মই ভিতৰত আহি পালোঁ তো মাস্কখিনি খোলোঁ মানে আৰু মাস্ক চাস্ক নহ'লে আৰু কিবা ক'ব পাৰে তো সেইকাৰণে মাস্ক চাস্ক মাৰি আছিলোঁ তো খোলোঁ তো এতিয়া পূৰা একদম ধুনীয়া পৰিৱেশ তো তালা চালা মাৰা আছিল তালাটো খুলিছে চাগে তো ভিতৰত যাই কিনে আপোনালোকক মই দেখুৱাই দি আছোঁ তো আপোনালোকে চাই লওক এইটো পিছফালৰ এইটো নাজানো পিছফালৰ তো আৰু বাহিৰে আছে সিফালে আছে তো আপোনালোকক মই দেখুৱাই আছোঁ তো চাই থাকক এতিয়া ককাৰ পৰা পাটবাউসী সত্ৰৰ মাহাত্ম্যটো আমি ককাক সুধিম তো ককাই ধুনীয়াকৈ বুজাই দিব তো আপোনালোকে মাহাত্ম্যটো শুনক তো চাই থাকক আৰু ভিডিঅ'টো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ হয় 1371 সকল মধ্য অসমৰ আদি কৰি আৰু প্ৰায় 6 বছৰ ভূভাৰত থাকি অসমীয়া জাতি আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰি 1490 সকল পূব বেহাৰৰ বিভিন্ন পাইছে মহাপুৰুষ শংকৰদেৱৰ জন্ম হ'ল বৰদোৱা আলিপুখুৰীত তেওঁ প্ৰথম বিবাহ কৰিছিল 21 বছৰ বয়সত সূৰ্যৱতী আই সূৰ্যৱতী আই গৰ্ভত মন্ময়ী জন্ম হ'ল জন্মৰ পাছত সূৰ্যৱতী আই বিভিন্ন প্ৰণাই মন্ময়ী জন্ম হ'বৰ 7 মাহ বয়সতে সূৰ্যৱতী আই বিভিন্ন প্ৰণাইছিল সেই সময়ত অকুমাৰীকে ছোৱালীবিলাকো বিয়া দিবলৈ ব্যৱস্থা আছিল 5টা বছৰ আগতে গুৰুজনৰ সেই সত্ৰ ইয়াৰ পাছত আৰু তেওঁ কত সত্ৰ পাতিছিল আৰু প্ৰত্যেকৰ ভাগ ৰামৰায় কৰিছিল তেওঁ পৰিয়াল হৈছিল তেওঁৰ যেতিয়া ভুৱনেশ্বৰী ইয়ানাতৰ নাম আছিল কমলপ্ৰিয়া এইটো যদি গাড়ী ৰাখতে নৰনাৰায়ণ ৰাজাৰ ভাগ চিলাৰা ধ্যানৰ নৰনাৰায়ণৰ ওচৰতে ভুৱনেশ্বৰী দেখা পাই বিবাহৰ প্ৰস্তাৱ দিছিল এতিয়া ৰামৰায় কৈছে গুৰুজনক যে দাদা চিলাৰে ধ্যানে বিবাহৰ প্ৰস্তাৱ দিছে কি কৰি যায় এতিয়া 6 hours later. আগফালেনো কি ক'ম আৰু আগফালেতো বাদেই দিয়ে তো পিছফালে আৰু কি ধুনীয়া একদম নাজাৰা তো ইফালে এটা আৰু পুখুৰী আছে সেই পুখুৰীটোত তো এতিয়া পুখুৰীটোত আমি যাই আছোঁ তো আৰু পুখুৰী পাৰত আৰু সেইটো কিবা আছে সেইটো কিবা প্ৰতাপ সিংহৰ ঋতুল সেইটো কি প্ৰতাপ সিংহৰ কিবা বোলে ঘৰ সেইটো বোলে প্ৰতাপ সিংহৰ বোলে কিবা ঘৰ তো তাত যাব নোৱাৰিম চাগে কাৰণ তাততো শাকো নাই ন সেইকাৰণে যাব নোৱাৰিম তো এতিয়া আৰু মোৰ লগত আছে ধীৰাজ তো ধীৰাজ ব্লগছ বুলি আছে তো চাই লওক আপোনালোকে তো পূৰা মজা ভিডিঅ' বনাই তো আৰু ইফালে এইটো কিবা আছে তো এইটো কোৱা আছে তো মই বেক কেমেৰা দি মই আপোনালোকক মই দেখুৱাই আছোঁ এইটো কালিন্দী আইৰ পাতকোৱা ভূঁইকঁপ হৈছিল তো ইয়াত তো তেতিয়া এই পাতকোৱাটো তো ওলাই আহিছিল না তো এইটো আপোনালোকে চাই লওক আপোনালোকে পঢ়িয়ে চাব পাৰে তো অফ কৰি কিনে পঢ়ি চাব পাৰে আপোনালোকে তো সেইটোৱে আছিল আৰু তো আৰু ইফালে আছে কোৱাটাৰ চোৱাটাৰ আছে কিবা কিবি সেনেকুৱা পাৰি कौन है ये लोग कहाँ से आते हैं হয় নেকি এই পাইনা নাপাবা কৃষ্ণ এই কৃষ্ণ কৃষ্ণ তো ইয়াত একদম আৰু একো দেখা চেখা নাপায় আৰু তো এনে বেয়া নালাগে ঠাইখিনি তো একদম আৰু পৰিৱেশটো একদম ধুনীয়া পৰিৱেশ তো আপোনালোকে চাই লওক এইটো কোৱাটাৰ আছে এতিয়া মানুহ আহিলে থাকিব নেকি চাগে থাকিব পাৰি নেকি চাগে তো ইয়াত আছে আৰু শংকৰী সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ তো এইটো কিবা সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ তো ইফালে আৰু ইফালে পুখুৰীটো আছে তো মই পুখুৰীটো দেখুৱাই আছোঁ আপোনালোকক গাইজ শংকৰদেৱে ইয়াত ৰাতি আছিল তো আপোনালোকক মই দেখুৱাই আছোঁ বিচনাখন কেনেকুৱা তো আপোনালোকক মই দেখুৱাই আছোঁ তো বেক কেমেৰা দি আপোনালোকক দেখুৱাই আছোঁ তো ভিতৰত যাই কিনে মই গোটেইখিনি দেখুৱাই আছোঁ তো এতিয়া বৰ্তমান যিহেতু তলা মৰা আছে তো সেইকাৰণে মই এই গ্ৰিলৰ ফাঁকে দিয়ে মই আপোনালোকক দেখুৱাব লাগিব তো মই বেক কেমেৰা দি আপোনালোকক মই দেখুৱাই আছোঁ তো চাই থাকক আৰু গাইজ সেইকাৰণে আপোনালোকে চাই লওক শংকৰদেৱে ৰাতি ইয়াতে আছিল এইখনৰ বিচনা তো ইফালে আপোনালোকে সেয়া চেয়া কৰিব পাৰে তো এটা মই সেয়া কৰি লওঁ তো আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে তো চাই থাকক আৰু আৰু এই হৈছে শংকৰদেৱৰ ভৰি গছ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চাওক ইগলটো দশমিনিৰ পাৰত পলাই উঠে এই দোকান উঠে ককাই দেখাই দিলে আমাক বঢ়িয়াকৈ আমি তাৰপিছত অকল বঢ়িয়াকৈ ঠিক আছে কপা বঢ়িয়া ইয়াতে শংকৰদেৱৰ মানে সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ এইটো তো ভিতৰত কিবা কিবি বস্তু আছে তো হাতেৰে চুব নালাগে বুলি কৈছে তো আটাই তো এতিয়া ভিতৰত যাই কিনে আপোনালোকক মই দেখুৱাই আছোঁ কি কি আছিল তো আপোনালোকে চাই থাকক আৰু গোটেইখিনি মই দেখুৱাই আছোঁ আপোনালোকক এইটো গুৰুজনাৰ দিনত ভাওনা কৰা কাঠৰ এই মুখাই এইকেইখন আৰু ইফালে কি আছে গুৰুজনাৰ দিনত ভাওনা কৰা কাঠৰ মুখাই এইকেইখন গোটেইকেইখন তো এইও আছে ইফালেও আছে তো
তো আৰু এইফালে এই তোলা আছে তো শয্যা সম্ভাৰত তোলা এইখিনি আৰু গুৰুজনাৰ হিচাপ তামৰ পাতৰ দুৱাৰ মেইন বছৰ সময় ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু যদি ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্টত জনাব আৰু যদি আপোনালোকে এই পাটবাউসী সত্ৰত যদি অহা নাই তো আহক এবাৰ আহি পিনে আপোনালোকে ইয়াৰ ফিলিংছটো লওক তো বহুত ভাল পৰিৱেশ তো বহুত ধুনীয়া পৰিৱেশ তো গতিকে আপোনালোকে আহক আহি পিনে আপোনালোকে ভাল পৰিৱেশটো আপোনালোকে লৈ লওক তো যি কি নহওক আপোনালোকে চাই কেনে পালে প্লিজ কমেণ্টত জনাব আৰু লগতে যদি নতুনকৈ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কেনে ঘণ্টা বটনটো অল প্ৰেছ কৰিব তো এনেকুৱা ব্লগ ভিডিঅ' আপোনালোকে পাই থাকিব এইটো চেনেলত আৰু গতিকে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট সকলোবোৰ কৰি দিব তো আজিলৈ এইখিনি বাই বাই আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকে ৱেইট কৰক তো বাই বাই আৰু